দীৰ্ঘেশ্বৰী মন্দিৰ সন্দৰ্ভত কিছু বিষয়ে আপোনালোকক অৱগত কৰাৰ উদ্দেশ্যে এই ভিডিঅ'টো বনোৱা হ'ল। দীৰ্ঘেশ্বৰী মন্দিৰ কিয় এষ্টাব্লিছ হৈছিলে, দীৰ্ঘেশ্বৰী মন্দিৰৰ লগত কোন জড়িত হৈ আছে, এই সমগ্ৰ ঘটনা, সমগ্ৰ ইতিহাস যি প্ৰবাদ, সেই বিষয়ে কিছু কথা কোৱাৰ উদ্দেশ্যে আমি আজি দীৰ্ঘেশ্বৰী মন্দিৰত উপস্থিত হৈছোঁ। আৰু দীৰ্ঘেশ্বৰী মন্দিৰৰ সমগ্ৰ পৰিৱেশটো আপোনালোকক দেখুৱাৰ কাৰণে সীতাচল পাহাৰত অৱস্থিত এখন ঐতিহাসিক প্ৰসিদ্ধ ঠাই, য'ত প্ৰত্যেক বছৰে দুৰ্গা পূজাৰ সময়ত অসংখ্য ভক্তই ইয়াতে ভিৰ কৰা দেখা যায়। আৰু ইয়াত প্ৰত্যেক বছৰে যি মহ বলিদান ইয়াতে কৰা হয়। আৰু এই অসমৰ দ্বিতীয়খন শক্তিপীঠ দীৰ্ঘেশ্বৰী মন্দিৰক জনা যায়। দীৰ্ঘেশ্বৰী মন্দিৰৰ যিটো ইতিহাস, দীৰ্ঘেশ্বৰী মন্দিৰ কিয় জন্ম হৈছিলে, দীৰ্ঘেশ্বৰী মন্দিৰ কেতিয়া জন্ম হৈছিলে আৰু দীৰ্ঘেশ্বৰী মন্দিৰৰ লগত কোন জড়িত আছে, এই বিষয়ে কিছু প্ৰবাদ আছে। আমি ইতিহাসত যি পঢ়িবলৈ পাওঁ বা ইতিহাসত যি দেখিছোঁ, কিছু প্ৰবাদ দেখিছোঁ। এবাৰ দক্ষ ৰজাৰ জীয়ৰী সতী দেৱীয়ে পিতৃৰ অমতত বিবাহ পাশত আবদ্ধ হৈছিলে মহাদেৱৰ লগত। জীয়ৰী সতী দেৱীয়ে পিতৃৰ অমতত মহাদেৱৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিলে। এবাৰ দক্ষ ৰজাই ঘৰতে এটা যজ্ঞ ৰাখিছিলে আৰু সেই যজ্ঞত জীয়েক সতী দেৱীক নিমন্ত্ৰণ কৰা নাছিলে। কিন্তু ঘৰত যজ্ঞৰ কথা শুনি নিমন্ত্ৰণ অবিহনেও সতী দেৱীয়ে পিতৃৰ ঘৰত উপস্থিত হৈছিলে মহাদেৱৰ লগত। আৰু মহাদেৱক দেখাৰ লগে লগে সেইখিনি সময়ত দক্ষ ৰজাই খঙত জ্বলি উঠিছিলে। আৰু তাৰ ফলস্বৰূপে মহাদেৱক বিভিন্ন ধৰণে অপমান কৰিছিলে দক্ষ ৰজাই। আৰু মহাদেৱক অপমান কৰাৰ লগে লগে সতী দেৱীয়ে গিৰিয়েকৰ, বিশেষকৈ মহাদেৱৰ অপমান সহ্য কৰিব নোৱাৰি সেই ঠাইতে প্ৰাণ ত্যাগ কৰিছিলে। আৰু তাৰপিছত ভগৱান শিৱই, মহাদেৱে এই কথাত বৰ দুখ প্ৰকাশ কৰিছিলে আৰু তেওঁ শোকত নিৰ্মমান হৈ তেওঁ সতীদেৱীক তেওঁ কান্ধত লৈ সমগ্ৰ বিশ্বত তেওঁ ঘূৰি ফুৰিছিলে। আৰু সেইখিনি সময়তে ভগৱান বিষ্ণুৱে তেওঁৰ সুদৰ্শন চক্ৰৰ জৰিয়তে কি কৰিছিলে, সুদৰ্শন চক্ৰৰ জৰিয়তে সতীদেৱীৰ গোটেই বডিটো, মৃত দেহটোৰ যি মাংসবোৰ ছিন্ন বিচ্ছিন্ন কৰি দিছিলে। আৰু তাৰ ফলস্বৰূপে তেখেতৰ সতীদেৱীৰ সেই ছিন্ন বিচ্ছিন্ন হোৱা মাংসবোৰ বিভিন্ন ঠাইত কি হৈছিলে, সিঁচৰিত হৈ পৰি গৈছিলে। আৰু যিবোৰ ঠাইত সেই মাংসবোৰ সিঁচৰিত হৈ পৰিছিলে আৰু সেই ঠাইবোৰতে একোখন তীৰ্থস্থানৰ জন্ম হৈছিলে। আৰু সেই প্ৰবাদ অনুসৰিয়ে ইয়াতো সেই সতীদেৱীৰ কিছু মাংসৰ টুকুৰা ইয়াতো কি হৈছিলে, এই সীতাচল পাহাৰত পৰিছিলে, যাৰ ফলস্বৰূপে ইয়াতে এই দীৰ্ঘেশ্বৰী মন্দিৰৰ এই শক্তিপীঠখনৰ কি হৈছিলে, উপস্থাপন হৈছিলে। এতিয়া ইতিহাসৰ প্ৰবাদ অনুসৰি এই শক্তিপীঠখন যি যিটো ৰূপ, সেই নতুনত্ব ৰূপটো বহন কৰিছিলে স্বৰ্গদেউ শিৱসিংহই। আৰু স্বৰ্গদেউ শিৱসিংহই নামনি অসম আৰু গুৱাহাটীৰ বিভিন্ন ব্যক্তিৰ লগত সংমিশ্ৰিত হৈ এই গোটেই দীৰ্ঘেশ্বৰী মন্দিৰটোক ইটাৰে নিৰ্মাণ কৰিবৰ কাৰণে তেওঁ কি কৰিছিলে, অনুমতি প্ৰদান কৰিছিলে। আৰু তেখেতে শিৱসিংহই সেইখিনি সময়তে এই গোটেই যি সীতাচল পাহাৰৰ যি ভূমিদান, সেই ভূমিদানটো তেখেতৰ নেতৃত্বতে প্ৰদান কৰা হৈছিলে। 1765 খ্ৰীষ্টাব্দত যেতিয়া ৰাজেশ্বৰ সিংহই গুৱাহাটী ভ্ৰমণলৈ আহিছিলে, তেখেতৰ ৰাজ সাহায্যৰ পুঁজি ভাঙি যেতিয়া গুৱাহাটীলৈ ভ্ৰমণলৈ আহিছিলে, আৰু সেই ভ্ৰমণ কৰিব আহোঁতে ৰাজেশ্বৰ সিংহই এই শক্তিপীঠ, এই দীৰ্ঘেশ্বৰী মন্দিৰত তেখেতে কি কৰিছিলে, আহি উপস্থিত হৈছিলে। আৰু দীৰ্ঘেশ্বৰী মন্দিৰৰ যিটো ইতিহাস, সেই ইতিহাসটো আমি প্ৰবাদ অনুসৰি যিটো পাইছোঁ, তাৰ উপৰিও এই ঠাইখন, এই সীতাচল পাহাৰ যি বুলি কোৱা হয়, এই ঠাইখন এক ঐতিহাসিক প্ৰসিদ্ধ। ইয়াৰ যিটো চাৰিওকাষ, সেই চাৰিওকাষটো বিভিন্ন এটা ভিন্নতাই কি কৰি আছে, বেৰি ধৰি আছে। আৰু বিভিন্ন সময়ত এই অনুষ্ঠানটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত বা এই অনুষ্ঠানটোক নতুনত্ব দিয়াৰ ক্ষেত্ৰত ইয়াৰ স্থানীয় বিধায়কৰ পৰা আৰম্ভ কৰি স্থানীয় ব্যক্তিসকলে নিৰ্দিষ্ট অনুসৰি
জাতি ধৰ্ম নিৰ্বিশেষে এই কৰ্মটোৰ কাৰণে কি কৰে আগুৱাই আহে আৰু বিভিন্ন সময়ত ইয়াত উপযুক্ত সংৰক্ষণৰ বাবে বিভিন্ন কমিটিৰ ব্যৱস্থাও ইয়াত গ্ৰহণ কৰা হৈছে আৰু যাৰ কাৰণে এই সমগ্ৰ পৰিৱেশটো এটা সুকীয়া পৰিৱেশ, এটা নিৰ্দিষ্ট প্ৰকৃতিৰ এটা মনোৰমা দৃশ্য। ইয়াত শক্তিপীঠৰ লগতে ইয়াত প্ৰকৃতিৰ এখন গোটেই পাহাৰখন গোটেই অঞ্চলটো এটা প্ৰকৃতিয়ে কি কৰিছে বেৰি ধৰিছে। এই অনুষ্ঠানটোত বিভিন্ন সময়ত বিশেষকৈ জানুৱাৰী, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী এইখিনি সময়ত বিভিন্ন ব্যক্তিয়ে ইয়াত পৰ্যটনস্থলী ৰূপে পৰিগণিত হোৱাৰ উপৰিও ইয়াতে বিভিন্ন ব্যক্তি ইয়াতে কি কৰে পিকনিক খাবৰ কাৰণেও অহা দেখা যায়। দীৰ্ঘেশ্বৰী মন্দিৰ চোৱাৰ লগতে শক্তিপীঠ চোৱাৰ লগতে এইখিনি এলেকাত তেওঁলোকে কি কৰে নিজৰ ভ্ৰমণ কাৰ্যসূচীও কি কৰে গ্ৰহণ কৰে। তাৰোপৰিও ইয়াতে এটা উল্লেখনীয় দিশ হ'ল এই যিখন শিলালিপি, এই শিলালিপিখন শিৱসিংহৰ দিনতে কি কৰা হৈছিলে, শিৱসিংহৰ নাম অনুসৰি এই শিলালিপিখন অৰ্পণ কৰা হৈছে আৰু ইয়াৰ গোটেই যি মেৰামতি সেইখিনি সময়ত শিৱসিংহই কৰিছিল আপোনালোকে দেখিব ইয়াতে গোটেই ইটাৰে কি কৰা হৈছিলে নিৰ্মিত কৰা হৈছিলে আৰু ইয়াতে বিশেষকৈ দুৰ্গা পূজাৰ সময়ত অসংখ্য ভক্তৰ ইয়াতে কি হয় আগমন ঘটে। ইয়াত ঐতিহাসিক প্ৰসিদ্ধ প্লেচ